রসিত নমস্তে নম শ্রীকৃষ্ণ জয় জগন্নাথ আদা ফুল হাত নম নারায়ণ শ্রী বিষ্ণু আজিও আমি ঘৰৰ পৰা ওলালোঁ কাৰণ এটা ইম্পৰ্টেণ্ট কাম আছে সেইকাৰণে। হেল্ল' এভৰিৱান, মই এতিয়া আহিছোঁ শুক্লেশ্বৰ মন্দিৰত। আজি পূৰা ৰ'দ, কালি বৰষুণ দিছে, আজি ৰ'দ দিছে, ভালেই হৈছে। এতিয়া মই গৈছোঁ শুক্লেশ্বৰ মন্দিৰত। শুক্লেশ্বৰ মন্দিৰত কিয় গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব, আৰু মই দেখাই দিম আপোনালোকক। শুক্লেশ্বৰ মন্দিৰৰ ভিতৰৰ ফালে আমি এতিয়া গৈ আছোঁ। ভণ্টি আৰু মা আগতে আহি পাইছে, সিহঁতক এতিয়া ভিতৰত বহি আছে বুলি কৈছে। এতিয়া ফোন কৰিবলৈ ক'ত আছে, আৰু বাবুনজনকো ফোন কৰিব লাগিব। তেখেতে প্ৰথমে ফোন কৰিছিলে, আমি অহা নাই কিয়, ফোন কৰি ক'লোঁ যে আমি যাই আছোঁ 10 মিনিটত। ভণ্টিৰ আগতে যাই পাইছে। তেখেতসকলে ভণ্টি আৰু বাবুনক চিনি নাপায়, সেইকাৰণে সিহঁতে বহি আছে। আৰু আমি গৈহে বাবুনৰ লগত মই মানে নম্বৰ লৈছিলোঁ ন, মই কথা পাতিবলৈ বাবুনৰ। অৱশেষত বাবুনজনক আমি লগ পালোঁ। বাবুনজনে ফোন মাৰি আছিলে, আমাৰ যাওঁতে অলপ দেৰি হৈ গ'ল। বাবুনজনে গোটেইখিনি ৰেডি কৰি থৈ দিছিলে। তাৰপিছত লগ পালোঁ। ফোন কৰাৰ পিছত বাবুনজনক দুবাৰ তিনিবাৰ ফোন কৰিলোঁ। বাবুনজনে ক'লে ভিতৰত সোমাই আহা। মই ভিতৰতে আছোঁ। ভৰি হাতখন আমি ধুই গ'লোঁ, ধুই ভিতৰত সোমালোঁ। মা মানে মেইন জেগাখিনিত মায়ে বহিলে। গোটেইখিনি যোগাৰ বাবুনে আগতে কৰি থৈ দিছিল, আৰু মই আৰু ভণ্টি ছাইডত বহিলোঁ। মায়ে মেইন ন, মায়ে কৰিব লাগিব। মা যাতে নিজৰ স্বামী হয়, মায়ে শ্ৰাদ্ধবিলাক কৰিছিল, মৰা টাইমত মায়ে কৰিছিল, নিয়ম কৰে মানে মায়ে কৰিব লাগিব। ছোৱালী হ'লেও কৰিব পাৰিব, কিন্তু মায়ে কৰিছে যে মাকে কৰিব দিছোঁ। আৰু মই হাজবেণ্ড আৰু কি কৰিলোঁ, ছোৱালীজনীক আৰু হাজবেণ্ডজনক বাহিৰত ওলাই থৈ দিলোঁ, কাৰণ সিহঁতৰ যাতে কাম নাই। ছোৱালীজনী আৰু দেউতাকৰ মানে মোৰ হাজবেণ্ডৰ এনেকৈ ক'লোঁ বাহিৰত ওলাই বহোৱা, অলপমান ছোৱালীজনী অলপমান ফ্ৰেছ হাৱা দিয়া। ভিতৰত মানে হাল্লা চিল্লা শুনিলে তাই ভয় খাব পাৰে, ভয় খাই মানে আৱাজ চাৱাজ শুনিলে সেইকাৰণে তাই ক'লোঁ বাহিৰত যায়। কিন্তু বাহিৰত গ'ল। আমি এতিয়া শ্ৰাদ্ধৰ কাৰণে আৰম্ভ কৰিব দিলোঁ, আৰু শ্ৰাদ্ধ আমাৰ আৰম্ভ হৈ গ'ল। এনেকৈ আৰু দিন পাৰ হৈ গ'ল। 9টা বছৰ আমাৰ দেউতা যোৱা পাৰ হৈ গ'ল। শ্ৰাদ্ধ কৰিলোঁ আমি, ভাল লাগিলে আজি কৰি কেনে। দেউতা আত্মা যদি শান্তি পায়, এইটোৱে আৰু কামনা কৰিলোঁ ভগৱানৰ ওচৰত। এতিয়ালৈ আপোনাৰ 80% নিয়মখিনি শেষ হৈ গ'ল, আৰু 20% যিখিনি নিয়ম আছে সেইখিনি এতিয়া আপোনাৰ পিণ্ডুখিনি যোগাৰ ধৰি আছে বাবুনজনে, আৰু মায়ে সানি দি আছে। পিণ্ডুত আপোনাৰ যি লাগে, কল, গাখীৰ, ঘি, দৈ যি লাগে সেইখিনি দিছে বাবুনজনে, আৰু মায়ে সানি দি আছে। আৰু পিণ্ডুখিনি যিখিনি নিয়ম সেইখিনি কৰিলে ভিতৰতে, আৰু বাকী যিখিনি ৰৈ গ'ল সেইখিনি আপোনাৰ নদীত ভাসাই দিব দিছে, আৰু হাতত এটা কিবা বান্ধি দিছে, সেইটো আপোনাৰ নদীত ভাসাই দিব দিছে।